যোৱাকালি ৰাতিৰে মাছৰ মূৰ কেইটামান বাচি গৈছিলে। মই মাছৰ মূৰ খাই বহুত বেয়া পাওঁ, কিন্তু এইটো ৰেচিপিত মাছৰ মূৰ বহুত ইম্পৰ্টেণ্ট। ব'লক আজি আপোনালোকক এই ৰেচিপিটো দেখাম, মোৰ কিন্তু একদম ফেভাৰিট হয়। আজি যিটো ৰেচিপি বনাবলৈ লৈছো তাৰ কাৰণে প্ৰয়োজনীয় সা সামগ্ৰীবোৰ হৈছে এইবোৰ। প্ৰথমতে কলা কেৰাহীতে বহালে তাতে দি দিছো নহৰু কেইটামান ধুনীয়াকৈ হোৱাৰ লগে দালিখিনি প্ৰথমে দালিখিনি ধুনীয়াকৈ ভাজি ল'ব লাগিব। তাৰপিছত তাক নমাই লৈ মেলি সেই কেৰাহীতে আকৌ দি দিব লাগিব অকণমান তেল। আৰু মাছৰ মূৰকেইটা যিহেতু কালিৰে আছিল অকণমান বোলো ভাজি লওঁ ন, অকণমান ড্ৰাই যেতিয়া হ'ব তেতিয়া ক্ৰিস্পি হ'লে খাই লৈ বেছি টেষ্টি হয়। মই যিটো ৰেচিপি বনাবলৈ লৈছো এইটো সাধাৰণ ভাষাত মাছৰ মুড়ি খন্দা বুলি কোৱা হয়। আৰু মই বনোৱা ৰেচিপিটো জানেই আৰু ন, বেলেগতকৈ অকণটো বেলেগেই হ'ব। সেইকাৰণে আকৌ তেল অকণ দি লৈ নানা ধৰণৰ মা মছলা মই দেখুৱাৰ দৰে দালচেনি অকণো দি দিছো। তাৰপিছত তাক ধুনীয়াকৈ ভাজি লৈ মেলি অকণ পিঁয়াজ পাত দি দিছো। প্ৰায় 2-3 মিনিট ভজাৰ পাছত তাত এড কৰি দিছো তেজপাত কেইটামান, লগতে এড কৰি দিছো মাছৰ মূৰখিনি, আৰু লগতে দি দিছো যিখিনি দালি ভাজি থৈছিলো। এতিয়া আৰু ধুনীয়াকৈ অকণ মা মছলা দি লৈ অকণমান পানী দি লৈ তাক ঢাকি দিয়াৰহে কথা। তাৰপিছত নিজে নিজে উতলি অকণমান টাইম পিছত খাবলৈ হৈয়ে যাবগে। মই যিটো ৰেচিপি বনাই আছো এইটো সঁচাকে এবাৰ বনাই খাবচোন, বৰ টেষ্টি লাগে। পিছে যদি কোনোবাই খাইছে তেতিয়াহ'লে মোক কমেণ্ট এটা কৰি কবা কিন্তু দেই। এতিয়া হৈ গ'ল ফাইনেল আউটকাম। আপোনালোকে সকলোৱে ৱেইট কৰি থকা চবতকে স্পেচিয়েল পাৰ্টখন, এইখন হৈছে এতিয়া খোৱাকণ। ধুনীয়াকৈ লৈ আলু ভাজি অকণ লৈছো, ৰুটি লৈছো, খাই লৈ একদম টেষ্টি লাগি গ'ল কিন্তু দেই। আপোনালোকে বনাই খাব। আজিলৈ কিন্তু আহিছো আৰু দেই।